সুপ্ৰভাত ছাত্ৰ ছাত্ৰীসকল সকলোকে স্কুল বন্ধুলৈ স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছো আজিৰ দিনটো। আজি মঙলবাৰ 2023 চনৰ 4 এপ্ৰিল। অসমীয়া লেখেৰে 1944 শকাব্দ 20 চন। আহচোন এতিয়া এটি মহৎলোকৰ বাণী শুনো। কাৰোবাক আঘাত দি নাভাবিবা যে তুমি অবুজ বা দুৰ্বল। মনত ৰাখিবা তেওঁ তোমাক বিশ্বাস কৰিছিল যাৰ তুমি যোগ্য নাছিলা। এই কথাষাৰ কৈছিল মাদাৰ টেৰেছাই। খুব ধুনীয়া কথা নহয়নে? এতিয়া আহচোন আজিৰ এটি সাঁথৰ শুনো। লাগিলে পেলাই দিয়ে, নালাগিলে উঠাই থয়। কি বস্তু তোমালোকে চিন্তা কৰাচোন। লাগিলে পেলাই দিয়ে আৰু নালাগিলে উঠাই থয়। উত্তৰটো হৈছে কি বাৰু? উত্তৰটো হ'ব চাইকেলৰ ষ্টেণ্ড, হয়নে? এতিয়া আহচোন আজিৰ এটি কুইজ জানো। অসমৰ মুঠ মাটিকালি কিমান? প্ৰশ্নটো হৈছে অসমৰ মুঠ মাটিকালি কিমান? আৰু ইয়াৰ উত্তৰটো হৈছে ৭৮,৪38 বৰ্গ কিলোমিটাৰ। দেই, উত্তৰ মনত ৰাখিবা। আজিৰ দিনটোৰ তাৎপৰ্য। ৰাষ্ট্ৰসংঘৰ আন্তৰ্জাতিক খনি সজাগতা আৰু খনি কাৰ্যত সহায় দিৱস প্ৰতি বছৰে 4 এপ্ৰিলত পালন কৰা হয়। এই দিৱসৰ লক্ষ্য হৈছে লেণ্ডমাইনৰ প্ৰতি সজাগতা বৃদ্ধি আৰু ইয়াক নিৰ্মূলৰ দিশত অগ্ৰগতি। মাইন একশ্যন বোলে যুদ্ধৰ লেণ্ডমাইন আৰু বিস্ফোৰক অৱশিষ্ট আঁতৰোৱাৰ ধাৰাবাহিক প্ৰচেষ্টাক বুজায়। আৰু বিপদজনক অঞ্চল চিহ্নিত আৰু বেৰ দিয়া। এয়া হৈছে ৰাষ্ট্ৰসংঘৰ আন্তৰ্জাতিক খনি সজাগতা আৰু খনি কাৰ্যত সহায় দিৱসৰ বিষয়বস্তু। এতিয়া আহচোন আজিৰ দিনটোৰ কিছু কাৰেণ্ট এফেয়াৰ্ছ জানো। হিউষ্টন বিশ্ববিদ্যালয় আৰু ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক পৰিষদে তামিল ভাষা, সাহিত্য আৰু সংস্কৃতিৰ ওপৰত গৱেষণা কৰিবলৈ ভাৰতীয় গৱেষকসকলৰ বাবে ICCRৰ অধ্যক্ষ স্থাপনৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। ভাৰতৰ পৰা তামিল অধ্যয়নৰ বিশেষজ্ঞ অধ্যাপকে এই আসন দখল কৰাৰ সম্ভাৱনা আছে। গতিকে এই আছিল প্ৰথমটো আমাৰ আন্তঃৰাষ্ট্ৰীয় এক কাৰেণ্ট এফেয়াৰ্ছ। আৰু এটা আছে, এইটো শুনক। ভাৰতীয় ৰিজাৰ্ভ বেংকে নীৰজ নিগমক পৰিচালনা সঞ্চালক হিচাপে নিযুক্তি দিছে। বৰ্তমান নিগমে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ভূপাল আঞ্চলিক কাৰ্যালয়ৰ আঞ্চলিক সঞ্চালকৰ মুৰব্বী আছিল। তেওঁ গ্ৰাহক শিক্ষা আৰু সুৰক্ষা বিভাগ, বিত্তীয় অন্তৰ্ভুক্তি আৰু উন্নয়ন বিভাগ, আইন বিভাগ আৰু সচিবালয় বিভাগক কাৰ্যবাহী সঞ্চালক হিচাপে চোৱা-চিতা কৰিব। এইটো এটা আমাৰ গুৰুত্বপূৰ্ণ বাতৰি। গতিকে সকলোকে ধন্যবাদ থাকিল শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে। থেংক ইউ।